এখন নগৰত শেঠ নামেৰে এজন ব্যৱসায়ী আছিল। এটা সময়ত তেওঁ নগৰৰ আটাইতকৈ ধনী ব্যক্তিৰ মাজত এজন আছিল। পিছলৈ তেওঁ কেৱল নামতে শেঠ হৈ থাকিল। তেওঁৰ ব্যৱসায়বোৰ লাহে লাহে বন্ধ হ'ল। তেওঁক ধাৰে হেঁচা মাৰি ধৰিছিল আৰু একেবাৰে দুখীয়া হৈ পৰিছিল। এয়া সকলো তেওঁৰ নিজৰ স্বভাৱৰ বাবেই হৈছিল। আচলতে তেওঁ খুব শান্ত স্বভাৱৰ আছিল। গতিকে সকলোৱে তেওঁৰ এই সৰলতাৰ সুযোগ লৈ সকলোৱে তেওঁক মূৰ্খ সজাইছিল। তেওঁৰে কিছুমান চতুৰ বন্ধু আৰু আন ব্যৱসায়ীয়ে নানা কথাৰে ফুচুলাই তেওঁক এনেকুৱা কিছুমান ব্যৱসায় কৰিবলৈ উচতালে যাৰ ফলত তেওঁৰ কেৱল লোকচানহে হ'ল। শেঠে তেওঁৰ লগত হোৱা এই ষড়যন্ত্ৰৰ কথা অনুমানেই কৰিব পৰা নাছিল। কিন্তু যেতিয়া তেওঁ আৰ্থিকভাৱে একেবাৰে কঙা হৈ পৰিল, তেতিয়াহে উপলব্ধি কৰিলে যে তেওঁ আপোন বুলি ভবা মানুহে তেওঁক কিমান বিশ্বাসঘাতকতা কৰিলে। শেঠে দিনৰ দিনটো কেৱল এই কথাবোৰেই ভাবি বহি থাকে। পত্নীৰ সৈতেও তেওঁৰ সম্পৰ্ক বেয়া হ'বলৈ আৰম্ভ কৰিলে। পত্নীৰ চকুলৈ চাবলৈও তেওঁৰ সাহস নোহোৱা হ'ল। ইফালে প্ৰতিদিনে ধাৰলৈ লোৱা টকা ঘূৰাই বিচাৰি অহা মানুহৰ ভিৰ। এই সকলোবোৰৰ পৰা অতিষ্ঠ হৈ তেওঁ এদিন আত্মহত্যা কৰাৰ সিদ্ধান্ত ল'লে। আত্মহত্যা কৰিবলৈ এখন পাহাৰৰ দিশে যাত্ৰা কৰোঁতেই তেওঁ এখন আশ্ৰম দেখা পালে। খুব শান্ত আৰু নিৰিবিলি পৰিৱেশৰ এখন আশ্ৰম, আৰু তাতেই এজন মহাত্মাই তেওঁৰ চাৰিওফালে বহি থকা শিষ্যসকলক তেওঁলোকৰ সমস্যাৰ সমাধান দি আছে। তাকে দেখি শেঠৰ মনতো কৌতূহল জাগিল। আশ্ৰমৰ পৰা ওলাই অহা এজন ব্যক্তিক শেঠে মহাত্মাৰ বিষয়ে সুধিলে। ব্যক্তিজনে ক'লে, এই মহাত্মাজন তেখেতৰ বুদ্ধিমত্তাৰ বাবে এই অঞ্চলত যথেষ্ট প্ৰসিদ্ধ। তেখেতে মানুহৰ মন সহজে পঢ়ি পেলাব পাৰে আৰু যিকোনো সমস্যাৰ সমাধান দিব পাৰে, কিয়নো তেখেতে মানুহৰ স্বভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছে। তেখেতে যিকোনো ব্যক্তিক তেখেতৰ কথা মানিবলৈ সহজে বাধ্য কৰাব পাৰে। সেয়েহে মহাত্মাক চতুৰ সন্ত বুলিও কোৱা হয়। যদি তোমাৰো জীৱনত কিবা সমস্যা আছে তেন্তে তুমিও তেখেতৰ সহায় ল'ব পাৰা। শেঠ লগে লগে ভিতৰলৈ গ'ল আৰু ভিৰৰ শেষত মনে মনে বহি ৰ'ল। সন্ধিয়ালৈ সকলো ব্যক্তি গৈ শেষ হোৱাৰ পিছত শেঠৰ পাল পৰিল। শেঠে এফালৰ পৰা নিজৰ সকলো সমস্যাৰ কথা মহাত্মাৰ আগত বিৱৰি ক'লে। মহাত্মাই মনোযোগেৰে কথাখিনি শুনিলে আৰু ক'লে যে মানুহ ইমানো বেছি সহজ সৰল হ'ব নালাগে যে যিয়ে যি কয় তাকেই সঁচা বুলি ভাবিব আৰু যি কৰিবলৈ কয় তাকেই কৰিব। মানুহৰ মাজত অকণমান বিচাৰ বুদ্ধি আৰু চতুৰতা থাকিব লাগে। আজি তোমাক মই এনে কিছু উপায় শিকাম যাৰ দ্বাৰা তুমি আন মানুহ আৰু পৰিস্থিতিক বশ কৰিব পাৰিবা আৰু লগতে এয়াও জানিব পাৰিবা যে চতুৰ মানুহক কেনেকৈ চিনিব পাৰি। কিন্তু এই উপায়সমূহ কেৱল নিজৰ আৰু আনৰ ভালৰ বাবেহে ব্যৱহাৰ কৰিবা। পৃথিৱীত এনে বহু মানুহ আছে যিয়ে নিজৰ জীৱন যাপনৰ ক্ষেত্ৰত সহজ সৰল মানুহক ব্যৱহাৰ কৰে, কিন্তু তুমি তেওঁলোকক চিনিবা কেনেকৈ? মন কৰিবা, কিছুমান মানুহে এটা কথা বহুত বেছি বুজাবলৈ চেষ্টা কৰে। তোমাৰ বিশ্বাস পাবৰ বাবে তেওঁলোকে একেটা কথা বাৰে বাৰে ক'ব। তেওঁলোক আচলতে নিজৰ মিছা কথাবোৰেৰে তোমাক মূৰ্খ সজাবলৈ চেষ্টা কৰি থাকে। এনে মানুহে বহুত বেছি উদাহৰণ বা তথ্য দিয়ে যাতে তুমি তেওঁক বিশ্বাস কৰি লোৱা। এইসকল লোকক পৰীক্ষা কৰি চোৱাৰ এটা উপায় আছে। তুমি তেওঁলোকৰ কাহিনীটো বা কথাখিনি আকৌ এবাৰ শুনিবা। তেওঁলোকে একেখিনি কথাই কৈছে নে নাই তাৰ পৰাই প্ৰমাণ পাবা সিহঁতে সঁচা কৈছে নে মিছা কৈছে। আনক মিছা কয় বুলি জনা মানুহক কেতিয়াও বিশ্বাস নকৰিবা, কাৰণ যিয়ে আনক মিছা ক'ব পাৰে তেওঁ তোমাকো মিছা ক'ব পাৰিব। যিজন মানুহে বাৰে বাৰে নিজৰ কথাটো দোহাৰি থাকে, কথাই প্ৰতি প্ৰতিশ্ৰুতি দিয়ে, শপত খায়, তেনে মানুহো মিছলীয়া হ'ব পাৰে। তুমি যদি ভাবা যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰি তুমি বিচৰা মতে পৰিণাম পাবা, তেন্তে সেয়া ভুল। মানুহে আচলতে সেয়াহে বিচাৰে যি তেওঁ নিজেই পাব নোৱাৰে।
গতিকে তোমাৰ কামটো কৰোৱাবলৈ হ'লে তুমি সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিয়াব লাগিব যে যিটো নিজে পাব নোৱাৰে সেয়া তুমি তেওঁক দিব পাৰিবা। চতুৰ মানুহে নিজৰ মূল উদ্দেশ্য সদায় লুকুৱাই ৰাখে, মাত্ৰ সিমানেই কয় যিমান আমি জনাটো তেওঁলোকে বিচাৰে। তেওঁলোকে সদায় সকলোৰে ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ চেষ্টা কৰে, যাতে ভিৰৰ মাজত নিজকে গুৰুত্বপূৰ্ণ বুলি দেখুৱাব পাৰে। তেওঁলোকে মানুহৰ ভাৱনাৰ লগত খেলে, অৰ্থাৎ নিজৰ সুবিধামতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱনা ব্যক্ত কৰে। কেৱল আনক দেখুৱাবলৈ কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত, কেতিয়াবা বন্ধুসুলভ, কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাব। যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয়, তেওঁলোকৰ লগত তেনেকৈ ব্যৱহাৰ কৰিব। তেওঁ তোমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি বুলি প্ৰমাণ কৰিব বিচাৰিব যেন তেওঁ অবিহনে তোমাৰ একো কামেই নহয়। প্ৰকৃততে এয়া নহয়। তুমি যিমানেই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'বা, সিমানেই তোমাৰ সুযোগ ল'ব। চতুৰ ব্যক্তিয়ে যিকোনো কামত নামটো কেৱল তেওঁৰ হোৱাটোৱেই বিচাৰে, যাতে সকলোৰে আকৰ্ষণ তেওঁৰ প্ৰতি থাকে। চতুৰ মানুহে আটাইতকৈ টান কামটো আনক কৰোৱায়, আটাইতকৈ সহজটো নিজে কৰে। তেওঁ তোমাৰ সকলোতকৈ প্ৰিয় বন্ধু হোৱাৰ অভিনয় কৰি তোমাৰ পৰা সকলো তথ্য উলিয়াই ল'ব আৰু সময়ত তোমাৰ বিপক্ষে তাক ব্যৱহাৰ কৰিব। নিজৰ ৰহস্য কাৰোবাক কোৱাৰ আগত 100 বাৰ ভাবিবা, কাৰণ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু হৈছে বিশ্বাসঘাতক বন্ধু। তেওঁ এনে অভিনয় কৰিব যেন তেওঁ একোৱেই নাজানে। এই পৃথিৱীৰ আটাইতকৈ নিষ্পাপ মানুহ তেওঁৱেই। যদিও সেই মুহূৰ্তত তেওঁ নিৰ্দিষ্ট ঘটনা এটাৰ বিষয়ে সকলো জানে, তথাপিও তেওঁ নজনাৰ ভাও ধৰিব আৰু তোমাৰ পৰা সকলো জানিব বিচাৰিব। কাৰণ তেওঁলোকৰ মুখৰ পৰা নোলাবলগীয়া কিবা ওলালে তুমিহে কৈছিলা বুলি কৈ যাতে তাৰ পৰা হাত সাৰিব পাৰে। চতুৰ মানুহে সদায় মিছা প্ৰশংসা কৰিব যেতিয়ালৈকে তেওঁৰ কামটো হৈ নাযায়। এবাৰ কাম হৈ যোৱাৰ পিছত সেই একেজন মানুহৰে বদনাম গাই ফুৰিব। শেঠে নিজৰ সকলো প্ৰশ্নৰ উত্তৰ পালে, মহাত্মাক ধন্যবাদ দিলে আৰু নিজৰ ঘৰলৈ উভতি আহিল। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।